हेलो एवरीवन কি খবৰ আপোনালোকৰ আজি আমি দশম শ্ৰেণীৰ বহুপদৰ দ্বিতীয় নম্বৰ কোৱেশ্চনটো কৰিবলৈ ওলাইছো দ্বিতীয় নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা যে তলৰ জোড়কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একতা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা সো আমাক তলত কিছুমান শূন্যবোৰৰ সমষ্টি আৰু যোগফল ক্ৰমে লব দিছে লোৱাৰ পিছত ইয়াৰ আমাক কি উলিয়াব দিছে আমাক বহুপদটো কি হ'ব এটো ওলাব দিছে ঠিক আছে ইয়াৰ আগত কি আছিল আমাক বহুপদ দি কিনে কৈছে শূন্য দুটা উলিওৱা ওকে বাট ইয়াতে কৈছে উল্টা কৈছে যে ইয়াতে শূন্য দুটাৰ সমষ্টি আৰু গুণফল দি কিনে আমাক কি সুধিছে ইয়াৰ বহুপদটো কি হবে এটো আমাক উলিয়াব দিছে ওকে সো আমি আগত ইয়াৰ বিষয়ে ইয়াৰ যেটো বেসিক মূল বস্তু আছে এই বস্তুখিনি আগত বুজিলো ইয়াৰ পিছত আমি এই কোৱেশ্চনখিনি কৰিম সো এটা দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হিৰ ৰূপটো কি আমি জানো যে এটা দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হিৰ ৰূপটো হৈছে x² + bx + c এটো এটা দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হি ওকে এটো ৰূপতে এটা দ্বিঘাত বহুপদ থাকে সো ইয়াৰ পৰা আমি জানো যদি এটো যদি এটা দ্বিঘাত বহুপদ হয় ইয়াৰ সাপোজ কেটা ম্যাক্সিমাম শূন্য কেটা থাকিব পাৰে দুটা আৰু দ্বিঘাত বহুপদৰ ম্যাক্সিমাম শূন্য কেটা থাকিব পাৰে দুটা শূন্য সো আমি দুটা শূন্য এটা আলফা ধৰি লৈছো আৰু এটা বিটা যদি আমি এটা আলফা আৰু এটা যদি বিটা ধৰো সো ইয়াৰ পৰা আমি কি পাবো যে আলফা প্লাস বিটা যেটা আমি অলরেডি পড়ি আইছো যে শূন্য আর সহগৰ মাজৰ সম্পৰ্ক যদি শূন্য দুটা যদি আমি যোগ কৰি দিও কি হৈ যায় -b/a হৈ যায় ওকে আৰু শূন্য দুটা পূৰণ কৰি দিলে কিমান হৈ যায় আমাৰ c/a হৈ যায় এটো আমি অলরেডি পাইছো ওকে সো এতিয়া আমাক কোশ্চেন দিছে কি যে যদি আলফা প্লাস বিটা দ্যাট মিন্স শূন্য দুটাৰ সমষ্টি যদি আমাক -3 দিছে আৰু শূন্য দুটাৰ পূৰণফল যদি আমাক 2 দিছে এই দুটা লৈ কিনে আমি এটা ইয়াৰ লগত সংযুক্ত হোৱা বহুপদটো কি হয় এটো আমাক উলিয়াব লাগে সো মনত ৰাখিবা তোমালোকে যে যদি এনেকে দিয়ে দ্যাট মিন্স কি এটা বহুপদ উলিয়াৰ কাৰণে দ্বিঘাত বহুপদ উলিয়াৰ কাৰণে কি বস্তু প্ৰয়োজন এটা সোৱা কি লাগে আমাক তো x তো কোসল কমনে থাকিব দ্যাট মিন্স a লাগে b লাগে আৰু কি লাগে c এই তিনিটা যদি আমি উলিয়াই দিব পাৰো সো আমি ডাইৰেক্টলি এই আৰহিৰ পৰা ক'ব পাৰো যে দ্বিঘাত বহুপদটো কোনটো ওকে যেহেতু এটা আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা দিছে দ্যাট মিন্স কোনো দুটা যোগফল আৰু পূৰণফল দি দিছে সো ইয়াৰ পৰা ডাইৰেক্ট আমি ফৰ্মুলা ইউজ কৰিব পাৰো সো ইউজ কৰি আমি ডাইৰেক্ট ভ্যালুটো উলিয়াই দিব পাৰো সো ইয়াতে কি হ'ব আলফা প্লাস বিটা আমাক কিমান দিছে -3 সো এটা -3 দি দিবা কি আছে -b আপন ইয়াৰ পৰা আমি কি লিখিব পাৰো -3 তলে একো মানে কি আছে 1 ইকুয়াল টু কি হয় -b/a বুজি পাইছা এটা সো তোমালোকে ডাইৰেক্ট ক'ব নোৱাৰিবা যে যদি তুমি আমি কম্পেয়াৰ কৰো যদি আমি ইয়াৰ লগত ইয়াক কম্পেয়াৰ কৰো আৰু ইয়াৰ লগত যদি ইয়াক কম্পেয়াৰ কৰো তুমি ডাইৰেক্ট ক'ব নোৱাৰিবা যে b = 3 ওকে যেটো মাইনাস কেনসেল হ'ব না মাইনাস ধৰিব নালাগে সো b = 3 তুমি ডাইৰেক্ট ক'ব নোৱাৰা আৰু a = 1 তুমি ডাইৰেক্ট ক'ব নোৱাৰা কাৰণ এটো এটা অনুপাত আছে এটো এটা কি b/a মানে কি এতিয়া b:1 b কি আছে a আছে সো b:a মানে কি 3:1 এটা একটা অনুপাত আছে সো মনত রাখিবা এটা অনুপাত কি দুটা ভগ্নাংশ এটা ভগ্নাংশ লোয়েস্ট ফর্ম এটা তো লোয়েস্ট এতিয়া ইয়াৰ লগত এটোও থাকিব পাৰে ইয়াতে ডাঙৰ থাকিব পাৰে আমি তো নাজানো না কোনটো আছে বুজি পাইছা সেই কাৰণে আমি কি কনসিডাৰ কৰিলো সাপোজ এটো তো এনেকৈ থাকিব পাৰে না যে 6/2 দ্যাট মিন্স এটো তুমি 2 এর কাটা কিমান যাব 2 3 গুণ 6 2 1 গুণ 2 এটো তো হৈ যায় না সো এটোও থাকিব পাৰে বুজি পাইছা ইয়াৰ ঠাইত 6/2 থাকিলে কিমান হ'ব 2/1 এ হ'ব মানে নাই বুজি পাইছা সেই কাৰণে আমি ডাইৰেক্টলি ক'ব নোৱাৰো যে b = 3 and a = 1 আমি ডাইৰেক্ট ক'ব নোৱাৰো ইয়াৰ আমি কি ক'ব পাৰো যে দুটাৰ লগতে সেম সংখ্যা পূৰণ হৈ থাকে না নাই সাপোজ 6/2 আছে যদি আমি হৰণ কৰি কিমান হ'ব 2 1 গুণ 2 3 গুণ 6 মানে নাই সো আমি ইয়াৰ পৰা কি ক'ব পাৰিলো যে যদি 3/1 হয় দুটাৰ লগত যদি আমি 2 পূৰণ কৰি দিও তেনে আমি কি পাম ওপৰটো পাই যাম কিমান আছিল 6/2 বুজিছা দ্যাট মিন্স দুটাৰ লগত সেম সংখ্যা পূৰণ হৈ থাকে যদি অনুপাত হয় ওকে বুজি পাইছা দ্যাট মিন্স ইয়াতো দুটাৰ লগত কিবা সেম সংখ্যা পূৰণ হৈ আছে এই কাৰণে আমি যদি আমি b উলিয়াব লাগে ইয়াতে b ৰ পৰা আমি কিমান পাও ডাইৰেক্ট 3 নকবা 3 ৰ লগত যিকোনো এটা ধ্ৰুবক সংখ্যা কি থাকে পূৰণ হৈ থাকে বুজি পাইছা সো আমি ধ্ৰুবক সংখ্যাটো কি ললো আমি সাপোজ k ধৰি লৈছো ওকে এন্ড ইয়াতে a কিমান আছে 1 সো ইয়াৰ পৰা চোৱা এটা তোমালোকে পূৰণফল উলিয়াই লৈছো পূৰণফল কিমান হ'ব ইয়াতে আলফা ইনটু বিটা কি আছে 2 ইকুৱেল কিমান আছে c/a বুজি পাইছা 2/1 = c/a এটা তোমার সেম একে ডাইরেক্ট ক'ব নোৱাৰা যে c = 2 আৰু a = 1 দুটাৰ লগতে কিবা এটা পূৰণ হৈ আছে সেম সংখ্যা পূৰণ সেই কাৰণে আমি ধৰি লৈছো সংখ্যাটো কি c = কিমান হ'ব ইয়াৰ পৰা 2 * k ধৰি লৈছো 2 k পূৰণ হৈ আছে আৰু a কি আছে চোৱা ইয়াতো 1 দুটাই সেম যেটো কি কৰে আৰু 1 * k দ্যাট মিন্স k বুজি পাইছা এটা আমি ধৰিব ডাইৰেক্ট তোমালোকে 3 নকবা কাৰণ কিবা যেহেতু অনুপাতত আছে না নাই হতে এটা দুটো অনুপাতত আমি ডাইৰেক্ট ক'ব নোৱাৰো যে এইটো b = 3 and a = 1 আছে বেছিও থাকিব পাৰে সেমও থাকিব পাৰে বেছিও থাকিব পাৰে বুজি পাইছা সো আমি সেম সংখ্যা দুটাৰ লগত কিবা এটা পূৰণ আছে বুলি ধৰি লৈ কেনে আমি k ধৰি লৈছো সংখ্যাটো k ওকে যেটো সেম এটা কি হলো b 3k a k and c 2k সো ইয়াৰ পৰা যদি আমাক
বহুপদটো উলিয়াব লগা হয় কেনেকৈ উলিয়াম আমি চোৱা ডাইরেক্ট আমি ফর্মুলা ইউজ করে দিই ইয়াতে সাধারণ আর কি আছে a x স্কয়ার সো a মানে কি ইয়াতে a k দ্যাট মিন্স k x স্কয়ার প্লাস b কি মানে আছে ইয়াতে b 3k দ্যাট মিন্স 3k x প্লাস c কি মানে আছে ইয়াতে 2k এটা সো ইয়াতে কি মানে হবে সবতে কি আছে না নাই সো আমি কে কমন লম কে কমন ললে কি হবে ইয়াতে সো x স্কয়ার প্লাস 3x প্লাস কি মানে হয়ে যাবে আমার 2 এটা আমার কি হবে উলিয়াব লাগা বহুপদ যত k ইকুয়াল টু কি হবে এটা ধ্রুবক বুঝতে পারছেন সো ইয়াতে যদি আমি কে 1 লও যদি কে এর ভ্যালু 1 লও আমি তাহলে ইয়াতে কি হয়ে যাবে x স্কয়ার প্লাস 3x প্লাস মানে যাব 2 সো বেসিক্যালি কে অলরেডি কি লয় 1 এ লয় ওকে সো কে যদি 1 লও আমার এটা দ্বিঘাত বহুপদ হয়ে যাবে সো আমার উলিয়াব লাগা বহুপদ এটি হবে সো এটো হল যে অ্যাকচুয়ালি আমি যেটো রিলেশন অলরেডি পাইছো শূন্য আর সহগৰ মাজত সম্পৰ্ক যেটা আমি পাইছো ফর্মুলা এটো দিকেনে কেনেকে আমি বহুপদ উলাও বাট এতিয়া তোমালোকক এটো যেন লেন্থি হৈছে তোমালোকক ডাইরেক্ট শর্টকাট ফর্মুলাটা দি দিম এটো যদি তোমালোকক মনত ৰাখিব পাৰা আৰু এইবিলাক কৰা দৰকাৰ নাই এক্সামত ডাইরেক্ট যেটো এমসিকিউ এক্সামত আহিব ডাঙৰ প্ৰশ্নটো নাহে ডাইরেক্ট তোমালোকে ফর্মুলা ইউজ কৰি কিনে ডাইরেক্ট শূন্যটা ডাইরেক্ট ফর্মুলা ইউজ কৰি কিনে তোমালোকে পলিনোমিয়ালটো উলিয়াই লব পাৰি সো আমি এতিয়া ফর্মুলাটো চাও এটা সো ইয়াৰ সূত্ৰটো কি হ'ব যে বহুপদ উলিয়াৰ সূত্ৰটো কি হ'ব ডাইরেক্ট তোমালোকে বেছি নকৰি ডাইরেক্ট এইটো ফর্মুলা মনত ৰাখিবা যে কি যে k into x স্কয়ার মাইনাস আলফা প্লাস বিটা ইয়াতে আলফা প্লাস বিটা মানে কি শূন্য দুটার কি শূন্য দুটার যোগফল শূন্য দুটার যোগফল ওকে যে দুটা শূন্য দেয়া থাকবে এইটো আগত যোগফল উলিয়াই লবা তাৰ পিছত কি কৈছে আলফা ইনটু বিটা দ্যাট মিন্স শূন্য দুটার পূৰণফল গুণফল ওকে যত কে এটা কি ধ্রুবক করি ধ্রুবক মানে যার ভ্যালু আমি কি কৰিব নোৱাৰো সলনি কৰিব নোৱাৰো ইয়াত বহুপদ উলিওৱাৰ ফর্মুলা এইটো তোমালোকে এইটো যদি মনত ৰাখিব পাৰা আৰু ইমান ডাঙৰ কৰিব নালাগে ডাইৰেক্ট তোমালোকে ইয়াৰ পৰাই কৰিব পাৰিবা বহুপদ উলিয়াব পাৰিবা বুজি পাইছা ওকে সাপোজ সোয়াতে আমি এটা কোশ্চেন লৈছো কি আছে যদি এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল ক্ৰমে 4 আৰু -2 হয় তেন্তে বহুপদটো কি হ'ব যত ইয়াতে এটা ধ্রুবক আমাক দি দিছে কি ইয়াৰ ভ্যালু আমাক কিমান দিছে 2 দিছে সো অলরেডি আমি ফর্মুলা হচ্ছে ফর্মুলা ইউজ কৰি কিনে ইয়াৰ আমি বহুপদটো উলিয়াই লম সো ইয়াতে সলিউশনটো সোৱা কি হ'ব যদি শূন্য দুটাৰ সমষ্টি আৰু গুণফল ক্ৰমে দ্যাট ইজ এইটো শূন্য দুটাৰ সমষ্টি হ'ব এইটোৰ কি হ'ব শূন্য দুটাৰ ফল হ'ব সো আমি শূন্য দুটা ধৰিলে আলফা সো আলফা আৰু বিটা তো আমি কি বলো আলফা প্লাস বিটা আমাৰ কিমান হ'ব আমি শূন্য দুটা ধৰি লৈছো আলফা আমি নাজানো না কি হ'ব ওকে আলফা প্লাস বিটা আমাক কি দিছে ইমান 4 দিছে আৰু আলফা ইনটু বিটা কিমান দিছে আমাক ইয়াতে -2 তো শূন্য দুটাৰ গুণফল আৰু শূন্য দুটাৰ সমষ্টি সো আমি অলরেডি ফর্মুলা পাইছো কি ফর্মুলা পাইছো যে k ইনটু x স্কয়ার মাইনাস শূন্য দুটার যোগফল আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা ফর্মুলা পুট কৰি দিয়া কিমান হ'ব k ভ্যালু আমাক অলরেডি দি দিছে k এর ভ্যালু কিমান দিছে 2 দি দিছে তো k এর ভ্যালু ইয়াতে 2 হ'ব যদি k এর ভ্যালু দিয়া না থাকে 1 ধৰিবা আৰু যদি দিয়া থাকে যেটো দিয়া আছে এটো কৰি দিবা সো কিমান আছে ইয়াতে আমাক যেটো ভ্যালু দি দিছে অলরেডি 2 সো আমি 2 বহাই দিম ইয়াতে 2 into x square minus alpha plus beta কিমান দিছে ইয়াকে শূন্যৰ যোগফল 4 দিছে সো আমি এটা 4 বহাই দিম 4 into x plus alpha into beta আমাক কিমান দিছে শূন্যৰ গুণফল -2 সো -2 হৈ যাব ওকে দি সব কৰি কিমান হ'ব x square minus 4x plus minus -2 সো এটা আমাৰ বহুপদ হৈ যাব সো ইয়াতে 2 পূৰণ কৰা যেহেতু কেয়ার ভ্যালু দিছে সব পূৰণ কৰি দিম কিমান হ'ব 2x square minus 8x minus সো এটা আমাৰ উলিয়াব লগিয়া বহুপদ হৈ যাব বুজি পাইছা সো এটা সব 2 নম্বৰটো আমি কৰিম যে তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্য পৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা সো 2.2 আমি 2 এর আধাবিলাক কোশ্চেন কৰিম সো এক নম্বৰটো কি দিছে আমাক শূন্যৰ যোগফল আৰু গুণফল দিছে যোগফল কিমান দিছে 1/4 এন্ড গুণফল কিমান দিছে -1 সো এই দুটা আমি শূন্যৰ যোগফল আৰু গুণফল হিচাপে ধৰি লাগি ইয়াৰ বহুপদটো উলিয়াব লাগে ওকে সো এটা সো আমি জানো কি যে আলফা আমি শূন্য ধরে ধরিলো আলফা আৰু বিটা সো আলফা প্লাস বিটা আমাক কিমান দিছে 1/4 আৰু আলফা ইনটু বিটা আমাক কিমান দিছে -1 দিছে সো আমি যোগফল আমি 1/4 পাইছো আৰু পূৰণফল -1 পাইছো তো আমি ফর্মুলা কি জানো উই নো দ্যাট ফর্মুলা ইউজ কৰি দিম আমি উই নো দ্যাট নির্ণয় বহুপদটো হ'ব এর লগত জড়িত বহুপদটো হ'ব কি আছিল বহুপদৰ ফর্মুলা k x স্কয়ার মাইনাস আলফা প্লাস বিটা দ্যাট মিন্স শূন্য দুটাৰ যোগফল প্লাস শূন্য দুটাৰ গুণফল ওকে সো ইয়াৰ পৰা তোমালোকে ইউজ কৰি দিবা আলফা প্লাস বিটা আমাক এটা সোৱা k এর ভ্যালু দি কোশ্চেনত আমাক k এর ভ্যালু যেহেতু কোৱা নাই এই কাৰণে k আমি কি মানি লম k আমি কিমান মানি লম 1 মানি লম ওকে
বুঝি পাইছা সো যদি কে 1 হয় কে বহাই দিবা x স্কয়ার মাইনাস আলফা প্লাস বিটা আমাকে কে দিছে 1/4 দিছে ওকে 1/4 x প্লাস আলফা ইনটু বিটা দিছে -1 বুঝি পাইছা সো এই সলভ করা কিমান হ'ব 1 পূরণ কৰিলে এইটো হৈ যাব সো x স্কয়ার মাইনাস 1/4 x প্লাস মাইনাস কিমান হৈ যাব -1 এটা চোৱা এটা সহগটো কি আছে 1/4 যেটো এটা ভগ্নাংশৰ ৰূপত আছে সো আমি ভগ্নাংশটো ৰিমুভ কৰি দিম ওকে সো এটো যদি 4 টো কাটিব লগা হয় 4 তলত হৰণ হৈ আছে সো হৰণ যেহেতু হৰণ হৈ আছে তো আমি কি কৰিম ইয়াতে 4 কটা করে পূরণ কৰি দিম এটা তলত 4 আছে কি পূরণ কৰিলে 4 টো কাটি যাব 4 পূরণ কৰিলে সো ইয়াতে পূরণ কৰিলে নহব আধা কেটাতে আমি 4 পূরণ কৰিব লাগাব সো যদি আমি আধা কেটাতে 4 পূরণ করি কিমান হ'ব 4x স্কয়ার মাইনাস 4 কিমান হৈ যাব ইয়াতে ক্যান্সেল খালি কি থাকি যাব x 1x দ্যাট মিন্স x -4 * 1 মানে 4 এটা আমাৰ কি হৈ যাব উলিয়াব লগিয়া বহুপদ